আপোনালোকৰ শ্বহীদ দিৱস লৈ আপুনি কি ক'ব? আজি আমাৰ এই বকুলতলা এম ই স্কুলত আমাৰ গদালগুৰি জিলা সমিতি আৰু ইয়াৰ স্থানীয় ৰাইজৰ লগত এখন সভা অনুষ্ঠিত হ'ল আৰু এই সভাত আমি আগন্তুক যি 43তম আমচুৰ শ্বহীদ দিৱস আছে এই শ্বহীদ দিৱস এই বকুলতলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব আৰু সমগ্ৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কৰ্মকৰ্তা আহিব আৰু এই 43তম শ্বহীদ দিৱসৰ জৰিয়তে আমাৰ শ্বহীদসকলক আমি স্মৰণ কৰিম আৰু আমাৰ সংগঠন আকৌ নতুন উদ্যমেৰে নতুন সাহসেৰে কেনেকৈ আমি আমাৰ শ্বহীদসকলৰ ত্যাগক মানে মূলধন হিচাপে লৈ আমি কেনেকৈ সংখ্যালঘু জাতিটোক কাম কাজত আগবঢ়াই লৈ যাব তাৰ কাৰণে আমি অংগীকাৰবদ্ধ হ'ম আৰু এই শ্বহীদ দিৱস উপলক্ষে আজি বিভিন্ন ৰাইজৰ লগতে মত বিনিময় কৰিছোঁ আমাৰ আমচুৰ কৰ্মকৰ্তাৰ লগত মত বিনিময় কৰিছোঁ খুব ধুনীয়াকৈ খুব শক্তিশালীভাৱে এই শ্বহীদ দিৱস অনুষ্ঠিত হ'ব আৰু এই শ্বহীদ দিৱসত মই সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজৰ লগতে আমচুক ভাল পোৱা প্ৰতিজন ৰাইজক লগতে BTC-বাসী ৰাইজ যিসকল সংখ্যালঘু ৰাইজ আছে বা আমচুৰ প্ৰতি যিসকল ভাল পোৱা ৰাইজ আছে সকলোকে অহা 26 তাৰিখৰ এই শ্বহীদ দিৱসৰ বকুলবন যি ৰাজহুৱা খেলপথাৰ আছে এই খেলপথাৰত উপস্থিত হ'বৰ কাৰণে আমি বিনম্ৰতাৰে সকলোকে আহ্বান জনাইছোঁ নিমন্ত্ৰণ জনাইছোঁ আৰু আমি আশাবাদী যে আগন্তুক 26 তাৰিখৰ শ্বহীদ দিৱস খুব সুন্দৰভাৱে সফলভাৱে সামৰণি কৰা হ'ব। কিমান মানুহৰ জনগম হ'ব বুলি আশা চাওক আমি বিচাৰিছোঁ যে আমি বহু সংখ্যক মানুহৰ হাজাৰ হাজাৰ ৰাইজৰ আমি স্বতঃস্ফূৰ্ত সঁহাৰি কামনা কৰিছোঁ এতিয়া ৰাইজে কেনেদৰে সঁহাৰি জনায় আৰু নিশ্চিতভাৱে আমাৰ আশাবাদী আজি যিধৰণে আমি সভা কৰিছোঁ ৰাইজৰ যি ধৰণৰ মৰম ভালপোৱা আৰু আমচুৰ প্ৰতি যি ধৰণৰ আস্থা আছে আমি আশাবাদী যে বিপুল সংখ্যক ৰাইজৰ উপস্থিতিতে 43তম শ্বহীদ দিৱসৰ প্ৰতিটো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।